হাই ফ্ৰেণ্ড, আজি মই তোমালোকক বস্তু এটা দেখাব বিচাৰিছোঁ। টিকটকত কেতিয়াবা তোমালোকৰ হয় নেট বেছিকৈ খৰচ হয়। কেতিয়াবা তোমালোকে ভাবা এঘণ্টা নেটটো চাই থাকা নেট পটকৈ শেষ হয়। সেইকাৰণে তাৰ ট্ৰিক আছে, তোমালোকৰ দুটা ট্ৰিক আছে। তোমালোকে কেতিয়াবা দুটা ট্ৰিক আছে, এটা টিকটক লাইট আৰু এটা আছে তুমি টিকটকত তাতো এটা আছে। সেইটো তোমালোকে বহুত কমতে তোমালোকে নেটটো খৰচ কৰিব পাৰিবা। যদি চাই থাকা ইমান পটকৈ নেটটো খৰচ নহয়, মানে অলপ কমতে নেটটো খৰচ কৰা। আগতে যেনেকৈ এঘণ্টাত তোমালোকে নেটটো খৰচ কৰা, চাই থাকা টিকটক চাগে বহুত শেষ হৈ যায়। বহুতে হৈ চাগে কেতিয়াবা টিকটক এনেকৈ চাই থাকা শেষ হৈ যায় পটকৈ। আৰু সেনেকুৱা তাত এটা ট্ৰিক আছে, মই শিকাই দিম, তোমালোকে চোৱা দিয়া। তোমালোকে ফাৰ্ষ্ট যোৱা টিকটক, এই টিকটক দেখিছা নহয়, মই দেখাই দিছোঁ। এইটোত তোমালোকে ক্লিক কৰা, ৰ'বা, ক্লিক কৰিলা নহয়। তোমাৰ টিকটক আহিছে ইয়াত। চাই থাকা কেতিয়াবা এনেকৈ চাই গৈ থাকা, কেতিয়াবা এঘণ্টামান এনেকৈ চাই থাকিলে তোমাৰ টিকটক কেতিয়াবা শেষ হৈ যায়। এঘণ্টাতে কেতিয়াবা নেট শেষ হৈ যায়। তাৰ কাৰণে ট্ৰিক আছে, তুমি প্ৰফাইলত যোৱা। প্ৰফাইলত যোৱাই 3 ডট আছে, 3টা ডট দেখিছা নহয়, মই দেখাই দিছোঁ ৰ'বা তোমালোকক। এইটো দেখিছা 3 ডট, সেইটোত তোমালোকে ক্লিক কৰি দিয়া এবাৰ। ক্লিক কৰি দিলা, তাৰপাছত তোমালোকে এতিয়া তললৈ আহি থাকা। তললৈ আহা, তুমি এই ডাটা ছেভ বুলি আছে দেখিছা, ডাটা ছেভ এইটো দেখিছা, এইটোত তোমালোকে ক্লিক কৰি দিয়া। মোৰ ছেভে হৈ আছে দাদা, তোমালোকে অফ থাকিব পাৰে, এনেকৈ অফ হৈ থাকে। তোমালোকে এই বস্তুটোত এনেকৈ অন কৰি দিবা। তেতিয়া তোমালোকৰ এইটো ফাৰ্ষ্ট ট্ৰিক, এইটো এনেকৈ অন কৰি থ'লে তোমালোকৰ ডাটাটো ছেভ হৈ থাকিব আৰু নেটটো অলপ কমতে ইউজ হ'ব। তেতিয়া তোমালোকৰ নেট কম ইউজ হৈ থাকিব। এনে এঘণ্টাতে কেতিয়াবা বহুতে চাই থাকে নেট পটকৈ শেষ হৈ যায়। এতিয়া এইটো কম নেট ইউজ হ'ব, তেতিয়া পটকৈ চাই থাকিব পাৰিবা কমতে। আৰু এটা আছে, তোমালোকৰ এইটো ডাঙৰ টিকটকটো, এইটো মানে বেছি কাৰণে এইটো তোমালোকৰ নেটটো বেছি খায়, তাৰ কাৰণে এইটো ট্ৰিক মই দেখালোঁ, ফাৰ্ষ্ট ট্ৰিকটো। তাৰপিছত আৰু এটা আছে, তোমালোকে হেৰি কৰিব পাৰা, মই দেখাই আছোঁ ৰ'বা। প্লে ষ্ট'ৰ দেখিছা নহয়, প্লে ষ্ট'ৰ অন কৰা, ৰ'বা মই তোমালোক ভালকৈ দেখাই আছোঁ। এইটো দেখিছা প্লে ষ্ট'ৰ, সেইটো অ'পেন কৰা। অ'পেন কৰি চাৰ্চ বুলি আছে নহয়, দেখিছা, চাৰ্চটো অন কৰা। তাত এতিয়া তোমালোকে টিকটক লাইট বুলি আছে নহয়, টিকটক লাইটটো অন কৰা। তোমালোকে এইটো ইনষ্টল কৰিব পাৰা, এইটো ইনষ্টল কৰি চলাব পাৰা। এইটো ইনষ্টল কৰিলে তোমালোকৰ MB কম, এইটো MB তোমালোকৰ মাত্ৰ 100 MB। এইটো তুমি 100 MB, সেইকাৰণে ইয়াৰ নেটটো কমকৈ খৰচ হ'ব আৰু কমকৈ নেট খৰচ কৰিব পাৰিবা আৰু কমকৈ চাব পাৰিবা। তেতিয়া মানে তোমাৰ নেটটো খৰচ নহয় আৰু ইমান কমতে হয়। তেতিয়া সেইটো চলাব পাৰিবা তুমি। যদি এইটো চলাম বুলি ভাবা, এইটো চলাব পাৰা। তাৰপাছতে মই যে কৈছিলোঁ, এতিয়া মই যোনটো চলাই আছোঁ টিকটক, এইটো তোমাৰ MB বহুত, 1B বহুত আছে ইয়াত MB। এইটো টিকটকটো বহুত MB, তোমালোকে জানাই চাগে, এইটো টিকটক বহুত MB আছে। মই আপডেট দিয়া নাই, সেইকাৰণে আপডেট দিব আছে, দিয়া নাই মই মানে। এইটো টিকটক মানে বহুত হেভি, সেইকাৰণে তোমালোকে এইটো টিকটকত মই দেখাই দিছিলোঁ যে সেইটো ট্ৰিক ইউজ কৰিবা। এইটো ট্ৰিক মই দেখাইছিলোঁ, এইটো যে এইমাত্ৰ, এইটো তোমালোকে থাকিলে বহুত নেট খৰচ হয়। সেইকাৰণে এইটো 3 ডটত যাব দিছিলোঁ যে তোমালোকে এনেকৈ যোৱা, নিজৰ প্ৰফাইলত যায় 3 ডটত যাবা, আকৌ এবাৰ দেখাই দিছোঁ। তাৰপিছত ডাটা ছেভ বুলি আছে, ডাটা ছেভটো অন কৰি দিবা। তোমালোকৰ কম নেট ইউজ হ'ব, বহুত কমতে চাব পাৰিবা। তেতিয়া নেটটো অলপ তোমালোকৰ কম ইউজ হ'ব, তেতিয়া ভিডিঅ'বিলাক চাব পাৰিবা আৰু নেটটো খৰচটো অলপ কম হ'ব তেতিয়া, সেইকাৰণে এনেকৈ চাব পাৰিবা। এনেকৈ শিকাই দিছোঁ আৰু তোমালোকে এনেকুৱা হেৰি কৰি চাবা। এনেকৈ ময়ো কৰিছোঁ, তোমালোকে এনেকৈ কৰি চাবা আৰু পাৰিবা দিয়া। তোমালোকে এনেকৈ কৰি চাবা, তাৰপিছত পাৰিবা। যদি ভিডিঅ'টো তোমালোকৰ ভাল লাগিছে, লাইক কৰিবা, কমেণ্ট কৰিবা আৰু ছাবস্ক্ৰাইবটো কৰি দিবা। যদি মোৰ ভিডিঅ'ত এনেকৈ যদি ছাবস্ক্ৰাইব কৰি দিয়া, কিবা যদি চল্ভ লাগে মই দি থাকিম তোমালোকক এনেকৈ। অ'কে, বাই বাই।